গডৰেজৰ কাপোৰখিনি ধূলি বালিও নপৰে আপোনালোক কোনটো ভিডিঅ'ই আপোনালোকক অশান্তি নিদিয়ে কোনটো ভিডিঅ'ৰ পৰা আপোনালোকে বিৰক্তি নাপায় বা অকমান হ'লেও কিবা শিকিব পাৰে সেইটো চিন্তা কৰি পেলাই মই ভিডিঅ' এটি আগবঢ়াও ৰাতি শুতেও হেয়া চিন্তা কৰোঁ পুৱাই উঠিও কাম কৰি থকাৰ সময়তো চিন্তা কৰোঁ কোনটো টপিক দিলে আপোনালোকে উপকৃত হ'ব বা আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় লগতে আপোনালোকে ভিডিঅ'সমূহৰ পৰা অকমান হ'লেও শিকিব পাৰে লগতে আপোনালোকৰ বহুমূলীয়া সময়খিনিও ভালভাৱে ব্যৱহাৰ হয় মোৰ ভিডিঅ'টো চাই পেলাই তেনেকৈ ভাবি পেলাই ভিডিঅ'টি মই আৰম্ভ কৰোঁ আৰু তেনেকৈ ভাবি ভিডিঅ'টি আৰম্ভ কৰোঁ বাবে মই যিকোনো ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিব নোৱাৰোঁ নহ'লেতো বহুত বেলেগ ধৰণৰ কণ্টেণ্ট থাকে কিন্তু মানে মনে আচলতে মোৰ নকয় নাজানো কিয় ভিডিঅ'টি দিয়াৰ লগে লগে মানে ভাবোঁ বা ভিডিঅ'টি বনাবলৈ লৈ ভাবোঁ যে আপোনালোকে জানো ইয়াৰ পৰা কিবা এটা শিকিব পাৰিব ধৰি লওক আজি পথাৰত জলফাই খাইছিলোঁ তেতিয়া ভাবিছিলোঁ পথাৰততো জলফাই খাইছোঁ খেতিত ধান কাটি আছে যিহেতুকে তেতিয়া ভাবিলোঁ ভিডিঅ' এটি বনাই দিওঁ ভিডিঅ'টি বনালোঁ ঠিকেই কিন্তু ভিডিঅ'টি এতিয়া আপলোড দিবলৈ ওলাই পেলাই ভাবিছোঁ মইচোন অকল জলফাইহে খালোঁ জলফাইটো সকলোৱে খায় গতিকে এই ভিডিঅ'টিৰ পৰানো কাৰ কি লাভ হ'ব তেনেকৈ ভাবি পেলাই ডিলিট কৰি দিলোঁ এতিয়া মই আপোনালোকক মূল কথাটো ক'ম বহুতে এই সমস্যাৰ সন্মুখীন হয় বিশেষকৈ মহিলা আৰু ছোৱালীসকল গডৰেজত যেতিয়া কাপোৰ থোৱা হয় কাপোৰবোৰ একেবাৰে চিজিল হৈ নাথাকে ইফালৰ পৰা সিফালে এখন টানিলে আনখন ওলাই পৰে বা মেখেলা চাদৰ থোৱাৰ সময়ত ধৰি লওক ব্লাউজটোহে বিচাৰি নাপায় চাদৰখনহে কৰবাত থাকে গতিকে আপোনালোকে কেনেকৈনো পৰিপাটিকৈ আপোনালোকৰ কাপোৰখিনি গডৰেজত ৰাখিব পাৰে তাৰ ওপৰত আপোনালোকক মই দেখুৱাম বা মই কাপোৰখিনি কেনেদৰে ৰাখিছোঁ সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম সেইবাবে ভিডিঅ'টি মই বনাইছোঁ আচলতে কথাখিনি ক'বলৈ বনোৱা নাই অৱশ্যে এটা কথা প্ৰত্যেকজন ভিডিঅ' ক্ৰিয়েটৰৰে কণ্টেণ্ট নিজা ৰুচি অভিৰুচি সকলোৰে বেলেগ কোনোবাই নাচি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই খাই ভাল পায় কিন্তু বস্তুবোৰ ধনাত্মক হ'ব লাগে বিষয়বস্তুবোৰ যাতে কোনোবা এজন হ'লেও উপকৃত হয় লগতে অশ্লীলতা থাকিব নালাগে ভিডিঅ'ৰ মাজত কিয়নো মোবাইলটো যিহেতুকে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে চায় যাতে বেয়া প্ৰভাৱ এটা নপৰে ভিডিঅ' বনোৱাৰ নামত গতিকে সেই বস্তুটো আমি সকলোৱে নজৰ ৰাখিব লাগে ভিডিঅ' ক্ৰিয়েটৰসকলে যাতে কোনেও কোনো ধৰণৰ ঋণাত্মক কমেণ্ট দিবই নোৱাৰে তেনেকুৱা ধৰণৰ এটা চিন্তাধাৰা লৈ পেলাই যদি ভাল বিষয়বস্তু লৈ পেলাই ভিডিঅ' বনায় তেতিয়াহ'লে নিশ্চয় সকলোৱে চাইও ভাল পাব লগতে নিগেটিভ কমেণ্টটো আপোনালোকে নাপায় ভাল লাগিব ভিডিঅ'ৰ পথাৰখন এতিয়া পলম নকৰি বস্তুখিনি আপোনালোকক প্ৰথমতে মই দেখুৱাই লওঁ বেক কেমেৰাৰে কেনেকৈনো মই গডৰেজৰ কাপোৰখিনি পৰিপাটিকৈ ৰাখোঁ বলকচোন বেক কেমেৰাৰে দেখুৱাই দিওঁ আচলতে ইমান এটা চিজিল হৈ থকা নাই আজি যিহেতুকে কাপোৰ চিলোৱা হয় গতিকে অকণমান খেলি মেলি হৈ থাকে বস্তুবোৰ লগতে গডৰেজৰ তলখন যাতে সাৰি আনিব পাৰোঁ বা পৰিষ্কাৰ হৈ থাকে সেইবাবে অকণমান ওখকৈ থৈছোঁ দেখিছেনে এয়া নহ'লে গডৰেজৰ তলখিনি এলান্ধু হৈ যায় ভালকৈ সাৰিব নোৱাৰি আৰু মামৰে ধৰে সেইবাবে অকণমান ওখকৈ ৰখা হৈছে অকণমান দেখুৱাই দিওঁ ৰ'বক ইমান চিজিল হৈ থকা নাই কৈছোৱে বলক মূল বস্তুটো দেখুৱাই দিওঁ মই গডৰেজৰ কাপোৰখিনি কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হয় আগতে ৰখা আজি কিন্তু পৰিষ্কাৰ কৰা নাই মাথো ভাবিছোঁ আপোনালোকক মই দেখুৱাই দিওঁ পোহৰটো ভালকৈ পৰা নাই ৰ'ব এইটোৱে হৈছে সম্পত্তি বিশেষকৈ মহিলা ছোৱালীসকলৰ গডৰেজটো কাপোৰ থাকে মানে নাতে মানে নায়েই ক'ৰবাত যাব ওলালে হাজাৰ কাপোৰ কিনিলেও নাই বুলিয়ে কোৱা যায় নহয়নে আপোনালোকৰ তেনেকুৱা হয়নে আৰু এনেকুৱাকৈ হয়তো বহুতে থবও পাৰে গতিকে যিসকলে জানে তেওঁলোকেতো জানে আৰু যিসকলে খেলি মেলিৰ সৃষ্টি হয় কাপোৰ থবলৈ তেওঁলোকে এই উপায়টো অৱলম্বন কৰিব পাৰে এয়া দেখিছেনে এনেকুৱা ধৰণৰ আপোনালোকে বেগবোৰ কিনিবলৈ পায় এই বেগবোৰ আনি পেলাই যদি আপোনালোকে মেখেলা চাদৰ ব্লাউজ একেলগে ধুনীয়াকৈ জাপি থৈ দিয়ে তেতিয়া ধূলি বালিও নপৰে আপোনালোকৰ গডৰেজত কাপোৰখিনিত বা লেতেৰাও নহয় ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তলৰখিনি অৱশ্যে মই এনেকৈয়ে থৈছোঁ কিয়নো যিহেতুকে ভিডিঅ' বনাই থকা যায়
আৰু লাগ বুলিলে লাগি যায় সেইভাবে মই এইখিনি এনেকৈ ভৰাই থোৱা নাই সেইখিনি দৈনিক ব্যৱহাৰ কৰা কাপোৰৰ দৰে আৰু বাকি যিখিনি অকমান ধৰি লওক কৰবাত যাবলৈ ব্যৱহাৰ কৰা হয় মেখেলা চাদৰে হয় এইখিনি ইয়াতে বেলেগ চুৰিদাৰ তেনেকুৱা ধৰণৰ কাপোৰ নাই বা কুৰ্তি নাই বেলেগত আছে ইয়াতে অকল মেখেলা চাদৰ আছে এনেকৈ আপোনালোকে থব পাৰে দেখিছে এনেকৈ যদি আপোনালোকে ধুনীয়াকৈ বেগত ভৰাই থৈ দিয়ে সিজি লৈ ৰাখিব এনেকৈ থৈনে জনাবচোন আৰু তলৰখিনিও অকমান সিজিলকে থৈছো আৰু এয়াই বাকি এনেদৰে আপোনালোকে ৰাখিব আৰু আপোনালোকৰ কাপোৰখিনিও তেতিয়া গডৰেজত ধুনীয়াকৈ পৰিপাটি হৈ থাকিব নিশ্চয় আপোনালোকে দেখিলে কেনেকৈ মই গডৰেজৰ কাপোৰখিনি ৰাখিছো উপকৃত হ'ব যিসকলে এই সমস্যাৰ সন্মুখীন হয় আৰু এটা কথা ভিডিঅ'ৰ ক্ষেত্ৰত আপোনালোকক কওঁ কাৰণ দুই এজনে তেনেকুৱা ধৰণৰ ভিডিঅ' এটি বনাবলৈ মোক অনুৰোধ জনাইছিল যে যিসকল অশ্লীলতা শব্দ থাকে যিবোৰ ভিডিঅ'ত বা কিছুমান ভিডিঅ'ৰ পৰা আমাৰ সমাজত কুপ্ৰভাৱ পৰিছে বা উঠি অহা প্ৰজন্মৰ কিছু বাধাৰ সন্মুখীন হোৱা দেখা গৈছে লগতে তেওঁলোকে বিপথে পৰিচালিত হৈছে তেওঁলোকলৈ এটা মেছেজ দি পেলাই ভিডিঅ' বনাবচোন এনেকৈ মোক বহু কেইজন দাদা বাইদেৱে ৰিকুৱেষ্ট কৰিছিল মই সেইভাবে এই ভিডিঅ'টিতে কৈ দিছো সেই সকলৰ হৈ মাত মতাৰ অধিকাৰ যিহেতুকে মোৰ নাই সকলোৰে নিজা কন্টেন্ট ৰুচি অভিৰুচি নিজৰ গতিকে মই এটাই অনুৰোধ জনাইছো দৰ্শকসকলক যিসকলৰ যাৰ যেটো প্ৰয়োজন হেতু গ্ৰহণ কৰিব কাৰণ যেহেতুকে ভিডিঅ'টি ওপেন কৰাৰ লগে লগে আমি গমে পাই যাও বিষয়বস্তু কি যদি হে বিষয়বস্তুটো আপোনাৰ প্ৰয়োজন তেতিয়া হলে আপোনালোকে ভিডিঅ'টি কন্টিনিউ কৰিব আৰু যদি হে বিষয়বস্তুটো অপ্ৰয়োজনীয় বা ভিডিঅ'টি অলাগতিয়াল তেতিয়া হলে আপোনালোকে স্কিপ কৰিব বা ব্লক কৰাৰ অপচন আছে আপোনালোকে ব্লক কৰি দিব চেনেলটো যাতে তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্তানে নেদেখে বা আপোনালোকেও নেক্সট টাইম আপোনালোকৰ চকুত নপৰে কিয়নো সেই কামটো মই নিজেও কৰো যেটো বস্তু মোৰ গ্ৰহণযোগ্য বা যেটো বস্তু মোক লাগে হেতু মই গ্ৰহণ কৰো আৰু যেটো বস্তু মোক নালাগে হেতুত মই মিছা বিতৰ্ক নকৰো বা সেই বস্তুটো মই নাচাও ব্লকও কৰি দিও আৰু ঠিক তেনেকুৱাকে মোৰ ভিডিঅ'সমূহত ক্ষেত্ৰটো মই এটা কথাই কৈছো যিসকলে ভাবে যে প্ৰয়োজনীয় বা উপকৃত হ'ব পাৰিম তেওঁলোকে ভিডিঅ'সমূহ চাব আৰু যিসকলে ভাবে যে মোৰ প্ৰয়োজনীয় নহয় বা মই ইয়াতে একো শিকিব লগা নাই জানিব লগা নাই তেওঁলোকে মোৰ ভিডিঅ'সমূহ স্কিপ কৰিব পাৰে বা মোৰ চেনেলটি ব্লক কৰি দিব পাৰে কাৰণ অশান্তি মই কাকো দিব নিবিচাৰো মোৰ কথাটো কৈছো মোৰ ক্ষেত্ৰত গতিকে আপোনালোকেও মিছামিছি বহুমূলীয়া সময়খিনি অপচয় কৰাটো মই নিবিচাৰো এটা অলাগতিয়াল বিষয়বস্তুৰ মাজত খুমাই পেলাই গতিকে আমি এভয়েড কৰি চলিব লাগে আৰু মই নিজেও যদিহে মোৰ কমেন্ট সদায় ধনাত্মক বা পজিটিভ কমেন্টে মই পাই আহিছো তাৰ মাজত দুই এটা একেবাৰে অশ্লীল কমেন্ট মই পাও আৰু পুৱাৰ লগে লগে মই সেই উক্ত ব্যক্তিজনক ব্লক কৰি দিও কাৰণ মোৰ দৃষ্টিত তেও মোৰ বাবে আৱৰ্জনা কিয়নো যেহেতুকে তেও গ্ৰহণ কৰিব জনা নাই বস্তুখিনি মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই কোনো ধৰণৰ অলাগতিয়াল বা ধৰি লওক তেনেকুৱা অশ্লীলতা ভিডিঅ' আগবঢ়োৱা নাই হয়তো কাৰোবাৰ বাবে মোৰ বস্তুখিনি প্ৰয়োজন নহব পাৰে তেওঁলোকে হয়তো বা কিবা এটা ভুল হলে মোক আঙুলিয়াই দিব পাৰে কিন্তু যদিহে গালি গালাজ বা অশ্লীলতা পাও তেতিয়া হলে মই তেও আৱৰ্জনা বুলিয়ে কম মই নিজে ব্লক কৰি দিও আৰু আতৰি আহো নালাগে তেনেকুৱা ধৰণৰ ভিউৱাৰ্ছ মোক মই আগতেও কৈছো মই কোনো দিন এটো প্ৰফেশন বুলি ভবা নাই এই ভিডিঅ' বনোৱা যাত্ৰাটো বা মই ভিডিঅ' বনোৱা ছোৱালীও নাছিলো কিন্তু গম পাইছে যে প্ৰথমতে মই যোৱাবাৰ মাঘৰ বিহুত পিঠা বনাৰ ভিডিঅ' দিছিলো ভাবিছিলো যে কেতিয়াবা নিজে চাই পেলাই মনোৰঞ্জন ল'ব পাৰিম বয়স হোৱাৰ পিছত বা নিজে যিখিনি বস্তু জানো যাতে দুজন এজন উপকৃত হয় কিন্তু আপোনালোকে বহুত বেছি মৰম দিছে মোক তাৰ বাবে মই ভিডিঅ' বনোৱা যাত্ৰাটো কন্টিনিউ কৰি আছো আগলৈও কৰি থাকিম আপোনালোকে মৰম দিব কিবা ভুল দেখিলে আঙুলিয়াই দিব আৰু যদি আপোনালোকে কিবা এটা মুখ ধৰি লওক বিষয়বস্তু জানিব বিচাৰে কমেন্ট বক্সত জনাব মই সেই বিষয়টিৰ ওপৰত যদিও মোৰ জ্ঞান নাথাকে মই অধ্যয়ন কৰি মেলি হলেও আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম আৰু যেহেতুকে এতিয়া শীতকাল আহি আছে গতিকে মই অকমান সহায় সহযোগ কৰিবলৈ চেষ্টা কৰিম নিজে কৰিম আপোনালোকে কিছুদিন পিছত মই ভিডিঅ' এটি আগবঢ়াম যদি আপোনালোকে বিচাৰে সহযোগ কৰিব পাৰে আৰু যদি নিবিচাৰে তেতিয়া হলে কোনো কথা নাই মাথো আপোনালোকে মোক সাপোৰ্ট কৰিব মই নিজে যিমানখিনি পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম মোৰ সামান্য যি
সাঁচতীয়া ধন বা আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াই পেলাই মই যিখিনি প্ৰাপ্য পাওঁ সেই প্ৰাপ্যখিনিৰ একাংশ দি পেলাই যিহেতু এতিয়া শীতকাল আৰু বহুতে এখন কাপোৰৰ অভাৱত থাকে বা জাৰত থাকে, গতিকে মই নতুন কাপোৰে দিম, পুৰণাটো মোৰ মনে নিবিচাৰে, যিহেতুকে মোকো যদি কোনোবাই দিয়ে মোৰ মনটো ভাল নালাগে, কাৰণ ময়ো মানুহ বা তেওঁলোকো মানুহ। গতিকে মই ধৰি লওক যদি দিব লাগিছিল 50 জনক, হয়তো মই 10 জনক দিম, কিন্তু মই নতুনকৈ দিম আনি পেলাই। ধৰি লওক আপোনাৰ ব্লেংকেটেই হওক, অকণমান সৰু চাইজৰ যিটো ব্লেংকেট পায়, কাৰণ ডাঙৰটো দিয়াটো যিহেতুকে সম্ভৱ নহয়। যদিহে কেতিয়াবা মই বহুত বেছি ছাকচেছ হওঁ বা এই ভিডিঅ'ৰ যাত্ৰাত সফল হওঁ বা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ, তেতিয়াহ'লে পিছত দেখা যাব। কিন্তু এতিয়া মোৰ যিখিনি সক্ষম সেইখিনিৰে মই ধৰি লওক পুহৰ মাহত দিবলৈ চেষ্টা কৰিম। আপোনালোকলৈও মই আগবঢ়াম, যদি কোনোবাই কিবা সহায় সহযোগ কৰিব বিচাৰে বা মোৰ লগত একেলগে আপোনালোকে আহিব পাৰিব, সহযোগ কৰিব পাৰিব এই যাত্ৰাত, মই জনাম। আজিৰ ভিডিঅ'টি ইমানতে এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। এনে কথা পাতিম বুলি আহিলোঁ অকণমান, আপোনালোকৰ ভালনে জনাবচোন। লগতে আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই সেয়াও জনাব। কিমান বিয়পি গৈছে মোৰ এই ভিডিঅ' বনোৱা যাত্ৰাৰ আপোনালোক বন্ধু বান্ধৱী তথা শুভাকাংক্ষীৰে জানিবলৈ মন যায়। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে সেয়াও জনাব। ব্লগিং বিচাৰেনে জনাবচোন। অৱশ্যে তথ্য সমৃদ্ধ মই মঠ মন্দিৰত গৈ পেলাই বনাব চেষ্টা কৰিম, বা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেয়াও জনাব। কাটিং চিলাইটো মই আনিমে, এটা মই এক্সট্ৰাকৈ চেনেল খুলিম কাটিং চিলাইৰ বাবে, লাহে লাহে ভাবি আছোঁ। লগতে এতিয়া মই যিহেতু ঠাণ্ডাৰ দিন পৰিছে, ফেব্ৰিকৰ বিভিন্ন ডিজাইন আনিবলৈ চেষ্টা কৰিম। এৰিছোঁ আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক, শুভৰাত্ৰি। হাঁহি থাকিব সদায়।